সকলোকে পিংকিজ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত ৰঙালাও আৰু মাটি দাইলেৰে বনোৱা কুকুৰা মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। সদায় যদি একেধৰণে মাংসৰ ৰেচিপি খাই আমনি লাগে তেনেহ'লে কেতিয়াবা এনেধৰণেও বনাই খাই চাব পাৰে। খাবলৈ সঁচাই খুবেই ভাল লাগে। তেনেহ'লে বলকচোন চাওঁ কেনেদৰেনো বনালোঁ। এই ৰেচিপিটো বনাবৰ বাবে মই মাটি দাইল 100 গ্ৰাম 1 ঘণ্টা আগতে তিয়াই লৈছিলোঁ। ৰঙালাও কেইটুকুৰামান লৈছোঁ, পিঁয়াজ 2টা, আদা লচুন, কেঁচা জলকীয়া আৰু অকণমান কলাখাৰ লৈ লৈছোঁ। আৰু ইয়াতে মই 500 গ্ৰাম চিকেন লৈ লৈছোঁ। এইখিনি মই ভালদৰে ধুই লৈছোঁ। তাৰে পাছত মই গেছটো অন কৰি কেৰাহী এখন বহাই দিছোঁ। তাতে মই তেল দি দিছোঁ আৰু তেলখিনি ভালদৰে গৰম হৈ অহাত প্ৰথমে মই ইয়াতে কাটি লোৱা পিঁয়াজ আৰু আদা লচুন দি এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। এয়া চাওক, কিছু সময়ৰ পাছতেই আমাৰ পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে। এতিয়া মই ইয়াতে এচামুচ হালধি গুড়ি আৰু মাংসখিনি দি দিছোঁ। তাৰে পাছত মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি মাংসখিনি একেবাৰে ধুনীয়াকৈ মই ভাজি ল'ম। এয়া চাওক, কিছু সময়ৰ পাছতেই আমাৰ মাংসখিনি আধা সিজা হৈছে। মাংসখিনি আধা সিজা হোৱাত মই ইয়াতে ৰঙালাও আৰু কেঁচা জলকীয়াখিনি দি দিছোঁ। তাৰে পাছত মই ঢাকনিখন লগাই একেবাৰে ধুনীয়াকৈ মই সিজিবলৈ দিছোঁ। এয়া চাওক, 5 মিনিট পাছত মই ইয়াতে মাটি দাইলখিনি দি দিছোঁ। মাটি দাইলখিনি মই বেলেগকৈ ভালদৰে সিজাই লৈছিলোঁ আৰু এনেধৰণে মাটি দাইলখিনি সিজাই ল'লে ৰেচিপিটো বনাবলৈ একেবাৰে সহজ হৈ পৰে। আৰু লগতে মই ইয়াতে কলাখাৰখিনিও দি দিছোঁ। আৰু এতিয়া মই ইয়াতে অকণমান ৰঙা জলকীয়া গুড়ি দি দিছোঁ। এই ৰেচিপিটোত অন্য একো মছলা ব্যৱহাৰ কৰিব নালাগে। এতিয়া মই এইখিনি ধুনীয়াকৈ সিজিবলৈ দিছোঁ। এয়া চাওক, কিছু সময়ৰ পাছতেই মই ইয়াতে এগিলাচ গৰম পানী দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া মই ঢাকনিখন লগাই একেবাৰে ধুনীয়াকৈ সিজিবলৈ ৰাখি দিছোঁ। পাঁচ মিনিট পাছতেই আমাৰ টেষ্টি ৰঙালাও আৰু মাটি দাইলেৰে বনোৱা কুকুৰা মাংসৰ ৰেচিপি একেবাৰে ৰেডি হৈ গৈছে। আপোনালোকে এই ৰেচিপিটো গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। খাবলৈ সঁচাই খুবেই ভাল লাগে। আগতে যদি খাই পোৱা নাই তেনেহ'লে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আৰু আজিৰে যদি ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব। তেনেহ'লে অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই।